গুড ইভিনিং ফ্ৰেণ্ডছ, কি খবৰ? ভালনে সকলোৰে? এয়া আহি গ'লোঁ পাকঘৰলৈ আৰু কি বনাওঁ আজি দেখাম। সন্ধিয়াৰটো খাই ল'লোঁ, সন্ধিয়া আজি ব্ৰেড খালোঁ, বিশেষ একো নাই। আৰু এতিয়া আহিছোঁ মাছ বনাম বুলি। আজি মাছ 3 ধৰণৰ আনিছে, কেনেকৈ বনাম আপোনালোকক দেখাই থাকিম। 3বিধ মাছ বাৰু আজিয়ে নাখাওঁ, কিন্তু মই মাছখিনি দেখাইছোঁ আপোনালোকক বেক কেমেৰা কৰি। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? ভালনে সকলোৰে? আজি আমি মাছৰ ভিডিঅ' লৈ আহিছোঁ, মাছৰ ৰেচিপি বনাম। আমাৰ একদম এয়া লতীয়া মাছ আৰু পাভ মাছ, লগতে আছে এয়া বাহু মাছ। আজি 3 ধৰণৰ মাছ আছে। এতিয়া বনাম আৰু লাহে লাহে, আৰু কেনেকৈ বনাওঁ দেখাম বাৰু। কোনবিধ মাছ কেনেকৈ বনাম দেখাই থাকিম। এইফালে চাওক, এয়া কি মাছ চিনি পাইছেনে? এয়া হৈছে মোৰ লতীয়া মাছ, আৰু লগতে এয়া হৈছে বাহু মাছ। চবেই মানে বেলেগ বেলেগ খায়। মই খাই ভাল পাওঁ এয়া লতীয়া মাছ, ছোৱালীয়ে ভাল পায় পাভ মাছ, আৰু কাম কৰা ছোৱালীজনী আৰু আমাৰ মানুহজনে এয়া মাছ খাই ভাল পায়, বাহু মাছ। আৰু চবৰে কাৰণে সেইকাৰণে সুকীয়া সুকীয়া বনাব লাগিব। আৰু লগতে মাছৰ তেলো আছে, সেয়াও বনাম। আৰু প্ৰথমতে এয়া চাফা কৰি লওঁ মাছখিনি। এইখিনি বাৰু ধুই লৈছোঁ, আৰু এইখিনি চাফা কৰোঁতে অকণমান সময় লাগিব। এতিয়া পটাপট এইখিনি চাফা কৰি লওঁ। সন্ধিয়া হ'লে ঘৰত কিবা এটা মাছ নহ'লে মাংস থাকে, কিয়নো মানে ল'ৰা ছোৱালী থাকিলে সাধাৰণতে একদম সুদা ভাতবোৰ খাবলৈ মনেই নকৰে। দালিটোতো কমন, সেইটো থাকেই। লগতে যদি মাছ এপিচ ফ্ৰাই কৰি দিওঁ বা ডিম এটা অমলেট কৰি দিওঁ, খাবলৈ খুব ভাল পায়। আৰু এতিয়া এয়া মাছ আছে, আজি মাছেই বনাম। আৰু এতিয়া এইখিনি চাফা তাফা কৰি আপোনালোকক দেখাইছোঁ মই কেনেকৈ বনাম। এইখিনি এতিয়া মই বনাম লতীয়া মাছ। এয়া লতীয়া মাছ বনাবৰ কাৰণে মই তেল গৰম কৰিছোঁ। তেলতে এতিয়া মই গোটেই মছলাখিনি দি দিম। বিলাহী, পিঁয়াজ, জলকীয়া, আদা, নহৰু গোটেইখিনি দি ভাজিম। আৰু এতিয়া মই দি দিওঁ এইখিনি। এইফালে এয়া মই মছলা দি দিলোঁ। মই দিলোঁ হালধি, নিমখ আৰু জিৰা গুড়া, আৰু এয়া জলকীয়া গুড়াও দি দিছোঁ অকণমান। এতিয়া এইখিনি ভালকৈ লৰাই লওঁ। চাওক, মই ধুনীয়াকৈ এনেকৈ ভাজি লৈছোঁ, আৰু অকণ ভাজি ল'ম ৰঙচুৱা হোৱাকৈ। তাৰপিছত মই দি দিম এই বিলাহীখিনি। এইফালে মোৰ একদম চেণ্ট ওলাইছে, মোৰ কাহে আহি গৈছে চেণ্টত। এইফালে মোৰ এয়া বিলাহী গলি গ'ল। এতিয়া মই মাছখিনি ঢালি দিম ইয়াতে। এয়া চাওক, মাছখিনি ঢালি দিছোঁ। এতিয়া মাছখিনি ঢালি পেলাই মই ধুনীয়াকৈ লাহে লাহে এতিয়া লৰাই দিম। তাৰপিছতে অকণমান ঢাকোন মাৰি মই সিজিবলৈ দিম। মাছখিনি বেছি সময় নালাগে, যিহেতু মাছখিনি কোমলেই, বহুত নৰম হয়, গতিকে অকণমান সময় সিজিলে হ'ব। এয়া মাছ দি ধুনীয়াকৈ এতিয়া লৰাই দিলোঁ। মই এতিয়া অকণমান ঢাকোন দি পেলাই মাছখিনি ধুনীয়াকৈ সিজিবলৈ দিম। মই ইয়াত পানী বা কিবা আৰু একো নিদিওঁ, খালি অকণমান নমাবৰ সময়ত ধনিয়া পাত দিম। বাকী মোৰ এয়া মাছ অকণমান পিছতে হৈয়ে যাব। আৰু মোৰ ডাইনিং টেবুলখন চাওকচোন, কাৰ ডাইনিং টেবুল এনেকুৱা হৈ থাকে। মোৰ ডাইনিং টেবুলখন অৱস্থা নাই আৰু। গোটেই মাছ, মাংস, ফ্ৰুইট চব একেলগে। আপোনালোকৰ বাৰু এনেকুৱা হৈ থাকেনে? পানী বটল, এখন টেবুলত তাৰমানে জেগাই নাই আৰু। পুৰা ডাইনিংখন চাওকচোন কেনেকুৱা হৈ আছে। কি এয়া অনিৰামে ক্ষীৰ টেষ্ট কৰিছে। আমাৰ এটা নতুন কেৰাহীত ক্ষীৰ বনাইছোঁ। প্ৰথম এইটো অনিৰাম ভকতক খুৱাই লৈছোঁ। মাজুলী ভকত হয়। তই মাজুলী ভকত হয় নহয়? হয়। কেনেকুৱা হৈছে? কেনেকুৱা হৈছে? ভাল হৈছে। চুইট চুইট। এয়া অনিৰাম, তই মোৰ চেনেলটো চাবি দেই, মোবাইল কিনিলে। এয়া অনিৰামে একদম ক্ষীৰ খাই আছে। টেষ্টি হৈছে?